পৰ্বতজোৰাৰ জলাবিলা ভিচিডিচিৰ প্ৰাক্তন সভাপতি আবুল শেখ আৰু মহামায়া BPFৰ সংখ্যালঘু কোষৰ আঞ্চলিক সম্পাদক শাহজাহান সৰকাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল নেকি? বগা চাউলৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত হোৱা বুলি যি অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগৰ লগত আবুল শেখ আৰু শাহজাহান সৰকাৰ জড়িত নহয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। চাওক এই প্ৰতিবেদন BBC বগৰীবাৰী লাইভ। মোৰ ঘৰ ইয়াতে, মোৰ নাম ৰমেন বৰ্মন। মই ইয়াতে মানুহ হয় ওচৰতে। ইয়াতকে 2 নম্বৰী চাউলৰ বেহা চলে নেকি? নাই, এনেকুৱাতো হোৱা নাই। মানে কি এনেকুৱা ধৰিচোন চাউলটোতো ধান আহে ভাঙি থাকে, এনেকুৱাতো খাই আছোঁ আমাৰ লগত। আচল চাউলৰ 2 নম্বৰী বেহা ইয়াত নাই, এনেকুৱাতো দেখা নাই আমাৰ লগত। এনেকুৱা ধান আহিয়ে থাকে, ভাঙি থাকে, এনেকুৱা যাই থাকে। FCR অৰ্ডাৰত বোলে ভাঙি থাকে ধানবিলাক, সেইটো চাউলটো যাই থাকে, এনেকুৱাই আমাৰ লগত জানো। 2 নম্বৰ কোনো বেহা নচলে। ধুনধান বুলি বেহাটো মই দেখা। কি নাম আপোনাৰ? আব্দুল্লাহ মণ্ডল, ঘৰ ক'ত? ইয়াতে মিলৰ সন্মুখত। দেখা গৈছে যে এই মিলৰ চৰকাৰ ৰাইচ মিলৰ এটা বাৰ্তা এখন আছে। ইয়াৰ পৰা চৰকাৰীভাৱে যিবিলাক যোগান ধৰে চাউল, সেই চাউলবিলাক ইয়াৰ পৰা লড হয় বুলি অভিযোগ উঠিছে আৰু বাতৰি প্ৰচাৰ। এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো সম্পূৰ্ণ মিছা কথা হয়। মই দেখা পাওঁ মিলখন FCR অৰ্ডাৰ কৰিলেহে মিলখন খোলে আৰু এইখন চাউল ভাঙাই পিনে FCR হেৰি কৰি দিয়ে। দেখা গৈছে যে মিলখন আমি আহি দেখা পালোঁ যে বন্ধ। কিমান দিনৰ পৰা বন্ধ হৈ আছে? দুৰ্গা পূজা আগৰ পৰা বন্ধ হৈ আছে। ঘটনাটো দুৰ্গা পূজাৰ পিছত হৈছে, ইয়াৰ পৰাতো তেতিয়াহ'লে সেই গাড়ীখন লোড হোৱা নাই। এইটো লোড হোৱা নাই। দেখা গৈছে যে এই মিলৰ মালিক আবুল শেখ আৰু শাহজাহান আলী BPF কৰে। BPF কৰাৰ কাৰণে ইয়াৰ ষড়যন্ত্ৰ বুলি হৈছিল। এইটো হ'ব